ভাইটি দেই কামটো কৰে দে ভাল ল'ৰা ছোৱালী সকলৰ কাম কি লগাই কৰে শৃংখলা ডাঙৰৰ কথা কি কৰিব নালাগে উলংঘ কৰিব নালাগে পৰ্বতৰ জঙা আগভাগক কি বোলে শৃংগ বলে গৌৰী শংকৰ এটা কিহৰ নাম শৃংগৰ নাম সাগৰত থকা প্ৰাণীবোৰক কি প্ৰাণী বুলি কোৱা হয় বৰফ সামুদ্ৰিক প্ৰাণী বুলি কোৱা হয় ভাইটি হাঁহৰ আটাইতকৈ কি প্ৰাণী সামুদ্ৰিক প্ৰাণী পেঙ্গুইন এবিধ কি সংঘামিত্ৰা কাৰ জীয়েক আছিল মহাৰাজ অশোকৰ জীয়েক আছিল শ্ৰীলংকাৰ প্ৰাচীন নাম কি শ্ৰীলংকাৰ প্ৰাচীন নাম সিংহল সূৰ্য কি দেশত মাৰ যায় মানে সূৰ্য পশ্চিম দিশত মাৰ যায় কাকো নকৰিবা কি মইনা কাকো নকৰিবা বঞ্চিত ভগাবা কিঞ্চিত সঞ্চয় কৰা কি অভ্যাস মইনা পেঞ্চিল এবিধ কি সঁজুলি দ্ৰুপদীৰ আন এটা নাম কি পাঞ্চালী আনক তুচ্ছ বুলি ভবাটো উচিত হয়নে নহয় কপটীয়া লোকে কি পায় কপটীয়া লোকে লাঞ্ছনা পায় দেশৰ হিতৰ বাবে লাচিত ফুকনে কি কৰিছিল দেশৰ হিতৰ বাবে লাচিত বৰফুকনে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰিছিল পাঞ্জা এবিধ কি খঞ্জ মানে কি খৰা পচলৰ আঞ্জা খাবলৈ পাঞ্জাব কৃষি কি প্ৰধান চিত্তৰঞ্জনৰ নিৰ্মাণ কৰা কাৰখানা কি চিত্তৰঞ্জনত কি কাৰখানা নিৰ্মাণ কৰা আছে ৰেলৰ ইঞ্জিন বিজ্ঞানে মানুহৰ কি অজ্ঞতা দূৰ কৰে বিজ্ঞানে মানুহৰ মনৰ অজ্ঞতা দূৰ কৰে আৰু বিজ্ঞানীবিলাকৰ নাম কি আছিল চন্দ্ৰশেখৰ ভেংকট ৰামন জগদীশ চন্দ্ৰ বসু প্ৰফুল্ল চন্দ্ৰ ৰয় হোমী জাহাংগীৰ ভাবা আদি ভাৰতৰ মহান বিজ্ঞানী আছিল বিশেষ জ্ঞান থকা লোকক কি বোলে মানে বিশেষ জ্ঞান থকা লোকক বিশেষজ্ঞ বোলে বস্তু কিনতে কিহত ভুল যাব নালাগে মানে বিজ্ঞাপনত ভুল যাব নালাগে ঔষধি গছ লতা পঢ়াচোন ঔষধি গছলতা ঘূৰি আছে বাৰী দাম দিম ভেদাইলতা পদিনা পুনৰ নাম সাতৰ চেঙেৰী পালেং গছতীয়া তাতে গজা তুলসী মহানিমপুৰ দুবৰি নৰসিংহৰ বেমানীয়ে থৈ মাটি চহাবৰ বাবে খেতি পথাৰত কি ব্যৱহাৰ কৰা হয় ট্ৰেক্টৰৰ দ্বাৰা কম সময়ৰ ভিতৰতে কিমান মাটি চহাব পাৰি যথেষ্ট মাটি চহাব পাৰি সদায় কি খাদ্য খাব লাগে পুষ্টিকৰ খাদ্য বঢ়িয়া যীশু খ্ৰীষ্টই কি ধৰ্ম প্ৰৱৰ্তন কৰিছিল যীশু খ্ৰীষ্টই খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছিল তেওঁৰ কিছুমান লোকে কি কৰিব চেষ্টা কৰিছিল তেওঁ কিছুমান লোকে অনিষ্ট কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ সেই সকল লোকৰ বাবে কি কৰিছিলে কিন্তু